সো হেল্ল' ছাত্ৰছাত্ৰীসকল, আজি আকৌ লৈ আহিছোঁ তোমালোকৰ আৰু এটা বহুপদৰ ইম্পৰ্টেণ্ট অংক। এনেকুৱা ধৰণৰ অংক তোমালোকে হয়তো MCQ নহ'লে থিয়ৰিত দেখা পাব পাৰা। তো কুৱেশ্যনটো আছে এনেকুৱা যে যদি আলফা আৰু বিটা এক্স স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ মাইনাছ এক্স মাইনাছ 4 ৰ এটা হ'ব, ইয়াত ৰৰ শূন্য হয়, তেন্তে আলফা স্কুৱেৰ বিটা প্লাছ আলফা বিটা স্কুৱেৰৰ মান হেৰি কৰিব লাগে, আমাৰ ওলাব লাগে। ঠিক আছে, আলফা স্কুৱেৰ বিটা প্লাছ আলফা বিটা স্কুৱেৰৰ মান আমাৰ উলিয়াব লাগে। ঠিক আছে, একেবাৰে ইজি কুৱেশ্যন হয়, একেবাৰে ইজি হয়, অলপ ভালকৈ চাবা, বুজি যাবা ধুনীয়াকৈ। ঠিক আছে, তো গিভেন কি দিয়া আছে চোৱা, গিভেন পি এক্স আমাৰ দিয়া আছে হয় নহয়, পি এক্স আমাৰ দিয়া আছে। তো পি এক্স ইজিকেলটো কি হ'ব, পি এক্স আমাৰ দিয়া আছে এক্স স্কুৱেৰ মাইনাছ এক্স মাইনাছ 4, এইটো আমাৰ পি এক্স হয় নহয়, পি এক্স আমাৰ দিয়া আছে আৰু শূন্য দুটা দিয়া আছে, শূন্য দুটা দিয়া আছে, কি আলফা আৰু বিটা, আলফা আৰু বিটা শূন্য দুটা দিয়া আছে, আলফা আৰু বিটা। আমি কি জানো, আমি আলফা আৰু বিটা যদি প্লাছ কৰোঁ কি পাওঁ আমি, এতেকে আলফাৰ লগত যদি আমি বিটা প্লাছ কৰোঁ তেনেহ'লে কি পাওঁ আমি, ৰিজাল্ট কি পাওঁ, মাইনাছ বি বাই এ পাওঁ হয় নহয়। তো আলফা প্লাছ বিটাৰ জেগাত আলফা প্লাছ বিটা থাকিব। এতিয়া চোৱা, মাইনাছ বি বাই এ মাইনাছ বি হয় নহয়, তো বিৰ মানে ইয়াত কি মাইনাছ 1 হয়, তো মাইনাছ মাইনাছ হৈ যাব প্লাছ, আৰু তলত একই হ'ব হয় নহয়, তাৰমানে হৰত 1 দিব নালাগে, লাগে জানো, নালাগে। তো আমাৰ কি থাকিব, অনলি 1 থাকিব হয় নহয়, 1 থাকিব। তাৰ ওপৰৰ 1 যিটো আছে মানে মাইনাছে প্লাছ হৈ যাব, মাইনাছে প্লাছ হ'লে প্লাছৰ 1 থাকিব, কাৰণ এক্সৰ সন্মুখত একো নথকা মানে 1 আছে হয় নহয়। তো আলফা বিটা ওলাই লোৱা, আলফা বিটা। ঠিক আছে, আলফা বিটা কি হয়, চি বাই এ হয়, এটো একেই হয়, তো চিৰ মানটো আমি জাষ্ট বহাই দিম, বাছ হৈ যাব। আলফা বিটা ইজিকেলটো কিমান হ'ব, চিৰ মান কিমান, -4 হয় নহয়, -4, তো -4। ঠিক আছে, এতিয়া আমাৰ প্ৰশ্নত কি কৈছে, কি ওলাব কৈছে, সেইটো আমি ওলাই লওঁ ধুনীয়াকৈ। ঠিক আছে, মই এইফালে কৰি আছোঁ। প্ৰশ্নত কৈছে আলফা স্কুৱেৰ বিটা প্লাছ আলফা বিটা স্কুৱেৰৰ মান ওলাই দিব লাগে। ঠিক আছে, আলফা স্কুৱেৰ বিটা প্লাছ আলফা বিটা স্কুৱেৰৰ মান আমাৰ ধুনীয়াকৈ ওলাই দিব লাগে। তো চোৱা, এই দুটাৰ পৰা যদি তুমি কমন লোৱা, কি কমন যায়, দুয়োটাত কি কমন যায়, আলফা বিটা কমন যায় হয় নহয়, আলফা বিটা কমন যায়। ইয়াত আলফা আহি গ'ল, ইয়াত বিটা ইয়াত আলফা দুটা আছিলে, এটা আহি গ'ল, আৰু ইয়াত বিটাটো আহি গ'ল, তো এটা ইয়াত থাকি আছে, ৰৈ আছে হয় নহয়। তো এটাটো ইয়াত লিখি দিয়া হয় নহয়, আৰু মাজত প্লাছ আছে, প্লাছ দিয়া। আলফা বিটা আহি গ'ল, তেনেহ'লে থাকিব কি, এইটো হৰণ কৰোঁ, কি থাকিব, বিটা থাকিব, তো বিটা দি দিয়া। এতিয়া ইয়াৰ মান কিন্তু তোমালোকে জানা, ধুনীয়াকৈ বহাই দিয়া, মান যদি জানা তেনেহ'লে বহাই দিয়া। আলফা বিটাৰ মান কিমান, আলফা বিটাৰ মান হ'ল -4, তো -4 বহাই দিয়া, আৰু ব্ৰেকেট মানে কি পূৰণ বুজাইছে, তো পূৰণ দি দিয়া হয় নহয়। তো আলফা প্লাছ বিটাৰ মানো তোমাৰ তাত আছে, কিমান আছে, 1 আছে, এইটো চোৱা 1 আছে, 1 বহাই দিয়া। তো 1 4 গুণ কিমান, 1 4 গুণ তোমাৰ 4, প্লাছে মাইনাছে মাইনাছ হয়। তো আলফা এইটোৰ মান কিমান পালা, যাৰ মান ওলাব গৈছে সেইটোৰ মান আমি -4 পালোঁ। ঠিক আছে, একেবাৰে ইজি অংক আছিলে, অলপ ভালকৈ চাবা, বাছ হৈ যাব। ঠিক আছে, তো আজিলৈ ইমানেই, পৰৱৰ্তী এটা ইম্পৰ্টেণ্ট অংক লৈ আকৌ লগ পাম।